আজি দুপৰীয়াৰ ভাত সাজ একেবাৰে সাধাৰণ, কেতিয়াবা এনেকৈ খায়ো ভাল লাগে। ভাত ৰান্ধিলোঁ। তিয়াই থোৱা মগুমাহ অলপ আছিল। মগুখিনিৰ লগত ভেদাইলতা, নৰসিংহ, নহৰু, জলকীয়া একেলগে পিচি লৈ পিঁয়াজ কাটি অকণমান পিঠাগুড়ি মিহলাই লৈ পকৰি কেইটামান বনালোঁ। আকৌ গুটি কচুটো যে আলুৰ নিচিনাকৈ দীঘল দীঘলকৈ কাটি লৈ ফ্ৰাই কৰিলোঁ। খাইছে নাই বাৰু আপোনালোকে গুটি কচু ফ্ৰাই কৰি? খাই চাবচোন এনেকৈ ৰান্ধি। আকৌ মচুৰ দাইল, জহা ভোল, ৰঙালাও, বিলাহী, আলু একেলগে দি দাইলখন থুপথুপীয়াকৈ ৰান্ধিলোঁ। কাঁহীৰ কাষত এডোখৰ নেমুটো লাগিবই। আৰু এয়া হৈছে মই বনোৱা ভোট জলকীয়া আচাৰ। ভিডিঅ'টো মই আপলোড কৰিছিলোঁ। ইয়াৰে এক টোপাল লৈ লৈছোঁ, এক টোপালেই যথেষ্ট। এয়া মোৰ আজিৰ দুপৰীয়াৰ ভাতৰ থালিখন। পকৰি, গুটি কচু ফ্ৰাই আৰু থুপথুপীয়া দালিখনেৰে আজি দুপৰীয়াৰ সাজ এনেকৈয়ে খালোঁ।